সকলোৰে জীৱনৰ প্ৰথম শিক্ষাগুৰুগৰাকীয়ে হৈছে মাতৃ। কোৱা হয় যে ঈশ্বৰ সকলো সময়তে সকলোৰে সৈতে থাকিব নোৱাৰে, যাৰ বাবে মাতৃৰ সৃষ্টি হৈছে। সমস্ত পৃথিৱী সলনি হ'লেও কেতিয়াও সলনি নহয় মাতৃৰ মমতা। কিন্তু এইখন পৃথিৱীতে এনে কিছুমান মাতৃও আছে যাৰ কৰ্মকাণ্ডই সকলোৰে চকু কপালত তুলিব। পুনৰ এবাৰ তেনে এগৰাকী মাতৃৰ নাভুত নাশ্ৰুত ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। খবৰ অনুসৰি কান্দি থকাৰ বাবে এগৰাকী মাতৃয়ে নিজৰ কণমানি সন্তানক মদ খুৱাই দিয়ে। জানিব পৰা মতে মাতৃগৰাকীয়ে শিশুটিক মদ্যপান কৰোৱাই উঠি চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতেই পোহৰলৈ আহিছে এই ঘটনা। চিকিৎসালয়ত শিশুটিৰ দেহত সুৰাৰ উপস্থিতি ধৰা পৰাৰ পিছত আৰক্ষীয়ে পাষাণ মাতৃগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে মহিলাগৰাকীয়ে গাড়ী চলাই গৈ থকাৰ অৱস্থাত বাটৰ মাজত কেঁচুৱাটিক মদ্যপান কৰোৱাই কান্দোন বন্ধ কৰাৰ প্ৰয়াস কৰিছিল। $60,000 বণ্ডত বৰ্তমান ৱেষ্ট ভেলী ডিটেনশ্যন চেণ্টাৰত ৰখা হৈছে 37 বছৰীয়া মহিলাগৰাকীক। অৱশ্যে শিশুটিৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে বৰ্তমান সময়লৈকে কোনো খবৰ প্ৰকাশ কৰা নাই। আজিৰ ভিডিঅ'টো ইমানেই আছিল। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লগতে কৈ থওঁ, নতুন নতুন আপডেটসমূহ পাই থাকিবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।